কণী আলু আজি বনাম চাওক কেনেকৈ বনাম। ইয়াৰ বিলাহী ইয়াৰ পিঁয়াজ নিমপাত যোগাৰ হৈ গৈছে। মই এইফালে ডিম ভাজি আছোঁ আৰু অকণমান ৰং ধৰিলে আমি বাকীখিনি বনাব পৰা হ'ব। দেখাই থাকিম আজি মই বনাইছোঁ। এতিয়া আমি এই ডিমকেইটা নমাই দিম। তাৰপিছত চাব এতিয়া আমি এই ডিমকেইটা নমাবলৈ লৈছোঁ। ধুনীয়া হৈছে ৰংটো, তেতিয়া খাই ভাল লাগে। তাৰ পিছৰখিনি আমি দেখুৱাম, আকৌ দেখুৱাইছোঁ। এতিয়া আমি পিঁয়াজ দিবলৈ গৈ আছোঁ। পিঁয়াজ দিম, নিমপাতখিনি দি দিম, লগতে অলপ ৰেড চিলি দি দিম, অলপ লৰাই দিছোঁ। এনেকৈ অলপ লৰাই থাকিব লাগিব। পিঁয়াজটো কালাৰ পিছত অলপ তাত আমি এতিয়া কি কৰিম, কিছুমান আলু দি দিম, বেছি নহয় খালি আলু। আলু দি দিম আৰু এই বিলাহীখিনি আমি ইয়াত দি দিম। লৰাই ইয়াত অলপ নিমখ দিব লাগিব। নিমখ দিছোঁ, আমি অলপ লৰাই দিছোঁ। অলপ চেনি দিব লাগিব। ইয়াত চেনি দিয়া হৈ গ'ল, অলপ লৰাই দিছোঁ। আজি মায়ে ক'লে তই বনা, মইতো সদায় বনাই থাকোঁ, আজি তোৰ হাতে খাই, সেইকাৰণে আজি ভাবিলোঁ। লকডাউন সময়ছোৱাত ঘৰত মোবাইল চাই টিভি চাই আৰু আমনি লাগিছে, ভাবিলোঁ এই চোৱা সময়ত ভাজিটা মই বনালোঁ। এইখিনি অলপ এতিয়া আমি ঢাকন দি খানি ৰখাই দিব লাগিব। ঢাকনখন আঁতৰাই এতিয়া লৰাব লাগিব। এতিয়া এই বস্তুটো ভাতৰ লগত খাই ভাল নাপাব, এইটো সদায় ৰুটি হ'ব লাগে। ৰুটি ৰিফাইনত দিয়াটো নহ'ব, মানে আপোনাৰ পোৱা ৰুটি হ'লে ভাল হয়। ৰিফাইন পুৰি হ'লে ইমান ভাল নহয়, পোৱা ৰুটি হ'ব লাগে। আমাৰ মায়ে এতিয়া ভাত বনাইছে অলটোটেল, আৰু পোৱা ৰুটিও দুখনমান বনালে, দেখুৱাই আছে। এইটো হৈছে আপোনাৰ পোৱা ৰুটি, ভাল লাগিব। এতিয়া পূৰা গৰম কৰি থৈছে মাৰে, হটকেছত বেলেগ ভৰাই থৈ দিয়া আছে, সেইকাৰণে ইয়াতে থৈ দিলে মানে। এইটো খাম আমি, আৰু লগতে ভাত আছে। এতিয়া ইয়াত এনেকৈ ঢাকন দি দিছোঁ। ভাঙি দিব লাগিব বিলাহীখিনি, অলপ ভাজিলে ভাল হয়। বেলেগ মছলা একো ইউজ নকৰিব, পেট বেয়া কৰিব। সেইকাৰণে এইটো মছলা অলপ ৰেড চিলি অকণমান ধৰি দিব, ইমান আদা ৰচুন ব্যৱহাৰ কৰিব, ভাল হ'ব। এইটো অলপ হৈছেগৈ। এতিয়া আমি ইয়াত ডিমকেইটা দি দিব লাগিব। পানী দিব নালাগে, এতিয়া বৰ্তমান ডিমকেইটা দিব লাগিব।
এই ডিমটো এনেকৈ ইয়াত দি দিব। ডিমকেইটা দিয়াৰ পিছত অলপ লৰাই দিব লাগিব। মই ডিমকেইটা এইটো কাৰণে দিয়া হৈছে যে ইয়াত যিখিনি তেল আছে, যিখিনি ওলাইছে, এই ডিমকেইটা অকণমান এক্সট্ৰাছ হ'ব। এই ডিমকেইটাৰ লগত মানে এই ডিমকেইটাৰ লগত অলপমান তেলটো সোমাই যাব, বেছি ভাল হ'ব। এতিয়া চাওক 2 ছেকেণ্ড অকণমান বেছি দিব লাগিব, আপোনাৰ 1 মিনিটমান হৈ লওক। এতিয়া চাওক ধুনীয়া হৈছে। এনেকৈ আপুনি থৈ দিলে এতিয়া অলপ সময় খালি গেছটো অলপ কমাই ল'ব। তেতিয়া বস্তুখিনি দেৰি নাযায়, বস্তুখিনি পিঁয়াজবিলাক ইমান দেৰি নাযায়। খন্তেক সময় ঢাকন দি দিব। আকৌ ঢাকন অঁতৰাই দিয়া হ'ল। অঁতৰাই দিয়া আমি চাওঁ এতিয়া লৰাই দিছোঁ। এতিয়া অলপমান হৈছে, এনেকৈ খাওঁ বুলি ক'লে পাৰিব আপুনি। আৰু অলপ পানী দি দিব লাগিব। পানীটো ঠাণ্ডা পানী হ'ব নালাগিব, সদায় গৰম কৰি দিব। এই ডেকটোত পানী অলপটো গৰম হৈ আছে, অলপমান দি দিছোঁ। মাজত দি দিব লাগিব, চাৰি দি দিব। লৰাই দিব, ভাজি দিব। থৈ দিলে পানী দি দিব। সেই আলু তেল হৈছেই আধা। আমি ইয়াত আকৌ অলপ দেৰি ঢাকি দিম, 5 মিনিটমান ঢাকি দিলোঁ। এইখিনি আমাৰ মায়ে বনোৱা মটৰ আলু এনেকৈ অলপ বনালে। মই বনাই আছোঁ কণী আলু এনেকৈ বিলাহী দি, মায়ে এই বনালে পুৱা ৰুটি আৰু ভাত। অলপ পিছত আমি আকৌ খাম। খাই বৈ যেনেকৈ টিভি চাব, মইতো মোবাইল চাই বেছি ভাল পাওঁ, মোবাইল চাইকে চাম। মাহঁতে টিভি চাই আছে, তেনেকৈ টিভি চাই আছে। মাহঁতে বনোৱা হৈ গ'ল, এতিয়া মোৰ কামখিনি বাকী আছে। এয়া আমাৰ ঢাকন আঁতৰাই দিলোঁ, এতিয়া হৈছে হৈ গ'ল মানে নমাব পৰা হৈ গ'ল। এইটো এতিয়া আমি গেছটো নমাই দিম। আপোনালোকৰ বনাবলৈ চেষ্টা কৰিব পাৰিব, চেষ্টা অসাধ্য একো নাই। আৰু যিহেতু এতিয়া বৰ্তমান লকডাউন হৈ আছে, ঘৰতে সোমাই থাকক, হাত ধুৱক, ঘৰত কাম কৰক, বাহিৰলৈ ওলাই নাহিব। আমি নিজেই নিজক বচাই ৰাখিলে সকলো ভাল হ'ব। ধন্যবাদ।